কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ যি ভৱানীপুৰ সৰভোগ সমষ্টিৰ যি ধনৰাশি কাইলৈ ইয়াতে বিতৰণ কৰিব আৰু প্ৰায় 28,300 যি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছে সেই সদস্যসকলে 10,000 টকা বিতৰণ কৰিব আৰু সেই কাৰ্যসূচী হোৱাৰ পিছতে পোনপ্ৰথমবাৰৰ বাবে অসমতে নহয় ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে যুৱ ভোট বাহিনীৰ এখন সমাৰোহ এখন অনুষ্ঠিত হ'ব আৰু সেই একেবাৰে সৰু অনুষ্ঠানত তাত এটা অভিবাদনটো গ্ৰহণ কৰিব যুৱ ভোট বাহিনীসকলৰ পৰা। তাত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও উপস্থিত থাকিব আৰু যিহেতু আমি সমগ্ৰ অসমতে যিহেতু যুৱ ভোট বাহিনী ইতিমধ্যে আমি গঠন কৰিছোঁ, তাৰে প্ৰথম বহিঃপ্ৰকাশ বৰপেটা ৰোডতে এই ভৱানীপুৰ সৰভোগ সমষ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰায় 3,000 কাৰ্যকৰ্তাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াক অভিবাদন জনাব।